So hello guys. তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। তো আজি দেওবাৰ বুলি অলপ দেৰিলৈকে শুই দিলোঁ। এতিয়া ঢেৰ কাপোৰ কানি এইবোৰ ঢেৰ ধুৱা আছে। এতিয়া উঠোঁ আৰু দিনটোৰ কাৰ্যসূচী দেখাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ দেই। এই আমাৰ টাকলা গা ধুই আহিছে এতিয়া। এই টাকলা হাই বুলি কৈ দে। হাই। এই ৰুমটো দেই আমাৰ এইটো এই হেৰি লোৱা এইটো কওক গাইজ। কি ল'ৰা আছে আমাৰ ল'ৰা কিন্তু বঙাই গাঁও হেনো ইয়াৰ ৰাভা। নমস্কাৰ নমস্কাৰ। এইটো গা ধুইছে এইটো এনেও নাপিত গাইজ। এইটো কাটাপ্পা টাকলা মুণ্ডা। এইটো এইটো এটা চব মানে চুলি কাটিবলৈ আজি বহি আছে। এইটো দেউৰীয়া। এইটো ৰাই। ব'লক আকৌ সিফালে যাওঁ। গাইজ গা ধুৱা আহোঁতে কথা এটা মনত পৰিলে। মাকক মম আৰু দেউতাকক ডেড বুলি মতা মাইনাজনী হেনো ছেমিষ্টাৰ এক্সামত ইংলিছত বেক লাগে। কি কৰে? ইয়াৰ আইফোন আছে হ'লেও মোক তাৰমানে ভিডিঅ' বনাব নিদিয়ে। কি ক'ম আৰু লগৰ। अरे कहना क्या चाहते हो? ধুবি নাই? ধুই দে না। কাপোৰকেইটা ধুই দে। ঐ মাথা খাই থাকোঁ গেলা। কাপোৰকেইটা ধুই দে মোক। ঐ তই শুই আছ যে উঠ 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 ক। ঐ কি হৈছে বোলে? হে বেমাৰ। তো গাইজ গা চা ধুই হৈ গ'ল আৰু এতিয়া অলপ ওলাই আহিছোঁ। তাৰমানে অকলে অকলে ওলাই অহা দেখিছে এতিয়া মোক হয় নাই। তাৰ মানে লগৰকেইটা এৰি থৈ গ'ল আৰু কি ক'ম। কি কৰে? তো ই ৰখি আছে মোলে। মোক নোকোৱাকৈ অকলে অকলে মনে মনে ওলাই আহিছিলে মানে হাৰামিটো। আমি দুটাই গৈ থাকোঁ ক'ৰবালৈ যাওঁ আৰু এতিয়া। চাই থাকিব দেই। কি ক'লি? আৰু বাকী দেচোন ভিডিঅ' চিডিঅ' কৰি নাথাক। কেলে হা কেলে ভাল নাপাব ফকতীয়া বস্তু। কি বস্তু? এই হেনো ভিডিঅ'ত ওলাম বুলি মাছ লৈছে ই গাইজ। তো গাইজ মোক এতিয়া এৰি থৈ আহিছিলে তাৰমানে আকৌ পালোংহি এটাৰ লগত। এই মোক এৰি থৈ আহিছিলে দৌৰ মাৰি আহিছোঁ। মোক কিমান কষ্ট হৈছে কিবা কৰি একো নকওঁ না কিনো একো নকওঁ না কি বুঢ়া হৈ গ'ল একদম চেঙেলীয়া ডেকা দিন নিচিনা কথা পাতি থাকিব। কি ক'ম একদম। তো এতিয়া এনেই ওলাই আহিছোঁ আৰু এটাৰ লগতে যাম না কি। এইটো আমাৰ চেঙেলীয়া ডেকা দি বুঢ়া হৈ গ'ল গাইজ। বুঢ়া হৈ গ'ল কি ক'ম আৰু ইয়াক। পুৰা কথা ৰাতি দিন চিন নাই মানে। শকত যে মানুহটো সেইটো কাৰণে মোক মানে বুঢ়া বুঢ়া লাগে। নহ'লে একচুৱেলি মই 20 বছৰ 20 বছৰ হেনো গাইজ। এই সৰুতে বিয়া পতা হ'লে নাতি পুতি পাই গ'লে গাইজ কি ক'ম। তো মোৰতো পইচা নাই বাৰু এহেঁতেকেইটা কি খুৱাব আৰু এতিয়া। তো ই মোক জুচ খুৱাইছে এহেঁতে জুচ খুৱাইছে। তো আপোনালোকে ভাবি চাবা কেনেকৈ ঘূৰি আছোঁ বুলি। কেছটো এনেকুৱা এখন দেশী যোগাৰ এনেকৈ ঘূৰাব পাৰে এখনে যোগাৰ বনাইছে এনো। वाह क्या सीन है, वाह क्या सीन है। ই গাইজ লিপষ্টিক ল'ব আহিছে।
আৰু মাছ মাতিলে সেইকেইটা খেদি আহিব দোকানীখন কচোন তই ইউটিউবাৰ ইয়াত ডান্স কৰ তই একদিন তাৰপিছত পূৰা ভিডিঅ' বনাই ওলাইচোন দেখিছ নাই তই মাস্কখন পিন্ধি ল ক देखा आपने लापरवाही का नतीजा है সেইখনত দোকানী ওলাই নাহিলে গাইছ বেলেগ এখনত লওঁগৈ Hydrodidop Clinic Plus. Hydrodidop Clinic Plus. এইটো চাই দিয়কচোন নাপাইছোঁ মই এই আলু এটা ওলাই গৈছে এইটো টপা মূৰাটোত এইটো চেম্পু কৰিম মই হেনো চেম্পু এইটো তেল তেল চেম্পু নহয় তেল তেল মোৰ ভুল হ'ল अरे कहना क्या चाहते हो এইটো নুজুৰিব বস্তা এটা দিয়ক এইটো নুজুৰিব ভাৰত তই জেলেপি এই লিচু খুৱাব দেই হ'ব দেই মোক ক্লাছ নিদিবি ক ভিডিঅ'ত খুৱাম কৈ দে ক এনেই ভিডিঅ'ৰ কাৰণে মিঠা না কি টেঙা হ'লে ঘূৰাই দিম কিন্তু আকৌ দে ঐ ল ল ইয়াতে ল মিঠা আছে এটা খাইছা অঁ মই ভিডিঅ' কৈছোঁ যে মই খাইছা কি কৰে তই আৰু চিগিব অঁ তই এটা খাইছা 50টা আছে আছে এটা খাইছাং দেই মিঠা 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 মই মিঠা পাইছোঁ জেলেপি খাই দিম ক মিঠা এবাৰ জেলেপি খাং গাইছ ইয়াতে খাং দূৰত নাযাংগে ৰাস্তা কাষত জেলেপি বনাই থকা দেখিলোঁ গোন্ধ পাইছোঁ আপোনালোকে গোন্ধ পাইছে নাই কমেণ্ট কৰি জনাব দেই জেলেপি দিয়ক দাদা কেইটকা কিনিবি 5 টকা क्या क्या बोला तूने एक पहले क्या बोला चल चल चलो जाके इलाज कराओ গেম 40 টকা দিব অঁ জেলেপি জেলেপি কেইটকা পোৱা কেইটকা 50 টকা 40 টকাত এপোৱা হ'ব নাই অঁ এই ইয়াৰ দোকানত জেলেপি খাবহি দেই চবেই এতিয়া মোক 40 টকাত দিব জেলেপি এপোৱা হয় নহয় বাৰু জেলেপি না মই এতিয়া প্ৰমোচন কৰিছোঁ যে দোকানখন সেইকাৰণে তাৰমানে মোক 40 টকাত দিব আপোনালোকক 50 টকা ল'ব বাৰু মোৰ নাম ক'লে 45 টকা দিব অঁ সেইটো মাল পোৱা মালটো পুৰি দিয়ে তাৰমানে বস্তুটো কি কৰে নহয় এইটো এপোৱা না 40 টকা দিম ক খাম খাম অঁ আমি এতিয়া জেলেপি খাই লওঁ ইয়াত খাওঁ নেকি অঁ সেইডোখৰত ঠাণ্ডাকৈ খাম এখন খুৱাই দেচোন कौन है ये लोग कहाँ से आते हैं আহকে ঘৰত খামগৈ মই খামগৈ মই খকুৱাই মইটো য'তে ত'তে দবাই দিম তাৰমানে
এইখন দোকানত মোৰ নাম ক'লে 45 টকা পোৱা দিব দেই মোক 40 টকা দিছে তাৰমানে তো ইহঁতে জেলেপীখিনি ৰুমত খামকৈ কৈছে মোক এচিটি খাব দিলে আৰু এতিয়া উপায় নাই লিচুকে খাই যাম দে জেলেপী ওলাটোৱে ভাবিছে পাই খোজকাঢ়ি আহিছে কিনো প্ৰমোশ্যন কৰিব বুলি সিনো কি জানে মোৰ যে 100টাৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে বুলি মজা বঢ়িয়া লাগিছে খকুৱা ৰাস্তা খাই আহিছোঁ যে ই টেঙা কয় খুব খা কি কৰে এইটো কালীমা মন্দিৰ গৰু কৃষ্ণ মন্দিৰ নহয় হয় গাড়ী ৰুম নেপালোঁগৈ লিচু মুঠাটো খতম এয়া এই ভূতটোৱে চব খালে মই নাও খোৱা তো গাইজ মই জেলেপী খাবই নাপালোঁ এটাই খাই থৈ দিলে এইটাই খাই খতম কৰি দিলে ই হকে খালে ই খাই আছে বোলে এয়া আৰু খাই হেনো ভূত মানে অতিপাত ভূত কি বুলি ক'ম আৰু আপোনালোকক গোটেই জেলেপীখিনি ই এটাই খাই পেলালে তাৰমানে তো ভিডিঅ'টো শেষ কৰিবলৈ হৈ গ'ল কিন্তু শেষ কৰাৰ আগতে এটা কথা ক'ব বিচাৰোঁ ব্যক্তি এজনে জীৱনত দুটা বস্তুৰ পৰা হাৰি যায় এটা হ'ল সময় আৰু আন এটা হ'ল প্ৰেম সময় কেতিয়াও কাৰো নহয় আৰু প্ৰেম কেতিয়াও সকলোৰে নহয় তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট এটা কৰিব যদি ভাল লাগে লাইক কৰিব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুসকলৰ মাজত অলপ শ্বেয়াৰ কৰি মোক অলপ উৎসাহ দিব বুলি আশা কৰিছোঁ পুনৰ এটি নতুন ভিডিঅ' লগ পোৱা প্ৰতিছিলে আজিলৈ এৰিছোঁ বাই